Hello everyone, welcome to my blog. Welcome to my channel Puspanjali Bara. গতিকে আজি মই আপোনালোকক আমাৰ গোৱাৰ হোটেলৰ যিটো ৰুম হয় সেই ৰুমটো এটা দিম বুলি ভাবিছোঁ। সেইটো মাৰি দিলে আকৌ হেৰি হৈ যাব। গতিকে এইটো হৈছে আমি আছোঁ ডে ফাল্কন ৰিজৰ্ট। গতিকে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। গতিকে এইটো হৈছে আমাৰ ৰুম আৰু ৰুম নম্বৰ 104। গতিকে আহক আপোনালোকক মই দেখাই দিম। গতিকে সেইটো ৰুম হয়। গতিকে এনেকৈ সোমাই আহিলে আপোনালোকে দেখা পাব ধুনীয়াকৈ এইটো ৰুম। এইটোৱে হৈছে ৰুমটো। গতিকে এইটো ডিলাক্স ৰুম হয় আৰু প্ৰাইচটো মই ডেছক্ৰিপশ্যনত দি দিম। গতিকে এনেকুৱা হয় ৰুমটো, নিট এণ্ড ক্লিন। গতিকে মই বেক কেমেৰা কৰি আপোনালোকক আকৌ অকণমান দেখাই দিছোঁ আৰু। গতিকে এইটো হৈছে টিভিটো। তাৰপিছত এখন চেয়াৰ দিছে। তাৰপিছত এইফালে ইলেক্ট্ৰিক কেটল। তাৰপিছতে মই গ্লাছযোৰ থৈ লওঁ। তাৰপিছত এইখন হৈছে বিচনা, ডাবল বেড। এইটো মই মোৰ নিজৰ কাৰণে লৈ থৈছোঁ বিচনাটো। তাৰপিছতে এইফালে এনেকৈ আছে। তাৰপিছতে এইফালে আপোনালোকক দেখাই দিওঁ। এইটো মই থৈ দিছোঁ। এনেকৈ লকাৰ এটাও আছে। তাৰপিছতে এইফালে এনেকৈ আৰু এইটো মানে এনেকুৱা আমি একো বেছি বস্তু অনা নাই কাৰণে এইটো এনেকৈ আছে, একো আনিবলৈ হেৰি নাই। তাৰপিছত নেক্সট ইয়াতে এটা মিনি ফ্ৰিজ এটা আছে। গতিকে ফ্ৰিজটো কিনো দেখাম আৰু, এই জাষ্ট আমি কেইটামান বস্তু ভৰাই থৈ দিছোঁ। তাৰপিছতে এইফালে এনেকৈ ৰুম ছাৰ্ভিচৰ কাৰণে এটা টেলিফোন দিছে। তাৰপিছতে আছে এখন এইকেইটা আমি ইয়াতে থৈ দিছোঁ। গতিকে এইকেইটা দেখালোৱে। এইটো ইলেক্ট্ৰিক কেটল। তাৰপিছত এইফালে আমাৰ এনেকৈ আছে এয়া AC। গতিকে ACৰ লগতে সেইফালে এনেকৈ ধুনীয়াকৈ এইটো আছে। এইটো এটা কাউচ। গতিকে এইফালে লাইট ফেনৰ চুইচৰ লগতে এনেকৈ আছে। গতিকে এইফালে এনেকৈ এইফালে ৰেকটো আছে। তাৰপিছতে এইটো আছে সেনেকৈ ড্ৰেছিং আইনাখন। তাৰপিছত এতিয়া মই ফটককৈ আপোনালোকক বাথৰুমটো দেখাওঁ। লগতে এইটো সোমায়ে এইটো বাথৰুমটো পায়। এইটো হৈছে বাথৰুম আৰু গৰম পানী ঠাণ্ডা পানী দুটাৰে ব্যৱস্থা আছে। শাৱাৰ টাৱাৰ কেনে দেখাম বাৰু। এইটো ইংলিছ কমোড এনেকৈ আছে। আৰু লগতে এইটো এটা আছে হেৰি বেচিন, তাৰপিছত চেম্পু টেম্পু এনেকৈ দিছে আৰু এইকেইটা আমাৰ। তাৰপিছতে সিমানখনেই আৰু। গতিকে ইয়াত মই লাষ্ট টাইমৰ কাৰণে ৰিচেপশ্যন কাউণ্টাৰত আছোঁ। গতিকে কিবা কাম চলি আছে চাগে, সেইটো কাৰণে বহুত আৱাজ আহি আছে। গতিকে আপোনালোকে দেখাই আছোঁ। आप एक बार आपका नंबर बोल दीजिएगा। गतिके मैं जो रिसेप्शन काउंटर आसो और एखत रिसेप्शनर हेरी। गतिके इते थी बहुत भल हल, हम लोगों का बहुत अच्छा एक्सपीरियंस रहा। और कोई अगर असम से आना चाहता है मैंने कोई जो विचारे कन्टेक्ट कर आपका नंबर एक बार बोल दीजिए। 7020474643। গতিকে মই ডেছক্ৰিপশ্যনত মই লিংকত মানে মই দি দিম আপোনালোকৰ নাম্বাৰটো। আৰু এইটো নাম ডে ফাল্কন গোৱা বিচ ৰিজৰ্ট। ডে ফাল্কন গোৱা বিচ। আৰু এইটো কেলাংগুট কি কেন্দলিম বিচৰ একেবাৰে ওচৰতে হয়, ৱাকিং ডিষ্টেঞ্চতে হয়। আপোনালোক কোনোবা আহিব বিচাৰিলে আহিব পাৰিব। ঠিক হে, আচ্ছা লগা। গতিকে ভিডিঅ'টো আৰু দীঘল নকৰোঁ, আমিও ওলাই যাওঁ ফুৰিবলৈ। গতিকে এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব। লগতে মই ৰিজৰ্টখনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে গোৱা আহিলে ইয়াত থাকিব পাৰিব। গতিকে আৰু প্লাছ যদি মই পাৰোঁ আপোনালোকৰ মানে দেখাই দিম। আৰু যদি কিবা এড কৰিবলগীয়া থাকে। আৰু চুইমিং পুল আছে আৰু লগতে এইটো ডিলাক্স ৰুম হয়।
আৰু প্ৰাইচটো হৈছে 3000 গতিকে ঠিকে আছে 3000 ৱাইজ প্ৰাইচটো মানে গোটেইখিনি বস্তুৱে আছে আৰু ষ্টাফ বহুত ছাপৰ্টিভ হয় ভাল হয় গতিকে আৰু মোৰ ফালৰ পৰা দেৱ ফাল্কন গোৱা বিচ ৰিজৰ্টলৈ thank you so much for your cooperation and well disciplined and well manner and then you all have provided everything that we asked for and then we are so pleased to be your guest and thank you from my side and my husband's side on his behalf also and also the Tours and Travels Everest Tours and Travels Agency for providing us this wonderful resort আৰু গতিকে এই ভিডিঅ'ৰ জৰিয়তে সিহঁতকো মই থেংক ইউ ক'লোঁ আৰু লগতে তেতিয়াহ'লে ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আৰু আমি এতিয়া ওলাই যাওঁ আপোনালোকক আকৌ বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাই থাকিম গোৱাত আমি ক'ত ক'ত ফুৰিলোঁ ক'ত ক'ত নাই দেন বাই বাই আৰু কিবা যদি জানিব থাকে পাহৰি গৈছোঁ আৰু যদি কিবা জানিব থাকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব তেতিয়া মই আপোনালোকক আৰু কিবা যদি ইয়াৰ এইটো হোটেলৰ বিষয়ে বা বেলেগ এনেকৈ থকা খোৱা তেনেকুৱা টাইপৰ কেনেকুৱা কি যদি কিবা এনকুৱাৰী থাকে কাৰণ আমিও ফাৰ্ষ্ট টাইম আহিছোঁ গতিকে তাৰপিছতো যিখিনি আমি গম পাইছোঁ ইয়াত আহি সেইখিনি আপোনালোকক মই জনাই দিম যদি আপোনালোকৰ তেনেকুৱা কিবা এনকুৱাৰী থাকে কমেণ্টত আপুনি কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে ঠিক আছে তেতিয়াহ'লে বাই বাই